1917 চনৰ 19 নৱেম্বৰত জন্মগ্ৰহণ কৰা ইন্দিৰা প্ৰিয়দৰ্শিনী গান্ধী ভাৰতৰ ৰাজনীতিৰ এগৰাকী প্ৰভাৱশালী ব্যক্তি। ভাৰতৰ ৰাজনীতিৰ কাহিনীত সেই ক্ষমতাৰ অবিহনে আধৰুৱা। তেওঁৰ ব্যক্তিত্ব যিমান মজবুত আছিল আৰু জ্ঞান বিচাৰো সিমানেই মজবুত আছিল। বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে জানে তেখেত প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী আছিল। তেওঁৰ ৰাজনৈতিক যাত্ৰাত উল্লেখযোগ্য কৃতিত্ব, বিতৰ্কিত সিদ্ধান্ত আৰু কৰুণ অন্ত পৰিছিল। আহক ভাৰতীয় ইতিহাসত ইন্দিৰা গান্ধীৰ মূল ঘটনা আৰু অৱদানৰ বিষয়ে আজি আলোচনা কৰোঁ। ইন্দিৰা গান্ধীৰ জন্ম হৈছিল ৰাজনৈতিকভাৱে বিশিষ্ট পৰিয়ালত। তেওঁৰ পিতৃ আছিল স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহাৰলাল নেহৰু। এনে পৰিৱেশত ডাঙৰ হৈ তেওঁ সৰুৰ পৰাই জাতীয়তাবাদ আৰু সামাজিক ন্যায়ৰ মূল্যবোধ গ্ৰহণ কৰিছিল। কিন্তু ৰাজনৈতিক নেতৃত্বৰ পথত তেওঁ পোনপটীয়াকৈ নাছিল। বিশেষ সুবিধাপ্ৰাপ্ত পটভূমিৰ মাজতো ইন্দিৰা গান্ধীয়ে পুৰুষ প্ৰধান ৰাজনৈতিক ক্ষেত্ৰখনত নাৰী হিচাপে সমাজৰ পক্ষপাতিত্বৰ সন্মুখীন হৈছিল। বন্ধু বান্ধৱীসকল, তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ হৈছিল যেতিয়া তেওঁ দেউতাকৰ কাম কাজত সহায় কৰিছিল। 1919 দেশৰ প্ৰধান ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হয়। বছৰ বছৰ ধৰি অভিজ্ঞতা লাভ কৰি দলটোৰ সভানেত্ৰী হয়। বন্ধু বান্ধৱীসকল, 1964 চনত প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ অকাল মৃত্যুৰ পিছত ইন্দিৰা গান্ধীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ভূমিকা গ্ৰহণ কৰে। সেই সময়ত জাতিটোৰ ভংগুৰ অৰ্থনীতি আৰু চুবুৰীয়া দেশৰ সৈতে সংঘাতকে ধৰি বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল তেওঁ। 1971 চনত ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত ইন্দিৰা গান্ধীৰ নেতৃত্বত বাংলাদেশৰ সৃষ্টি হয় আৰু তেওঁ এগৰাকী শক্তিশালী আৰু নিৰ্ণায়ক নেত্ৰী হিচাপে প্ৰতিষ্ঠা লাভ কৰে। অৱশ্যে তেওঁৰ কাৰ্যকাল বিতৰ্কহীন নাছিল। 1975 চনত ৰাজনৈতিক বিৰোধিতা আৰু আভ্যন্তৰীণ অস্থিৰতাৰ সন্মুখীন হৈ ইন্দিৰা গান্ধীয়ে নাগৰিক স্বাধীনতা স্থগিত ৰাখি পেছ চেঞ্চৰশ্বিপ জাপি দি জৰুৰী অৱস্থা ঘোষণা কৰে। এই পদক্ষেপে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তীব্ৰ সমালোচনাৰ সৃষ্টি কৰে। ইয়াৰ পিছতো 1977 চনত জৰুৰীকালীন অৱস্থাক প্ৰত্যাহ্বান কৰি নিৰ্বাচনৰ আহ্বান জনায়, যাৰ ফলত তেওঁৰ দলৰ পৰাজয় হয়। বন্ধু বান্ধৱীসকল, 1980 চনত ইন্দিৰা গান্ধীৰ ৰাজনৈতিক প্ৰত্যাৱৰ্তন ঘটিছিল যেতিয়া তেওঁৰ দল ভাৰতৰ জাতীয় কংগ্ৰেছে নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। পুনৰবাৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁ শপত গ্ৰহণ কৰে। চূড়ান্ত কাৰ্যকালত তেওঁ কেইবাটাও মূল পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ভাৰতৰ কৃষি ৰূপান্তৰৰ লক্ষ্যৰে সেউজ বিপ্লৱৰ ফলত খাদ্য উৎপাদন আৰু স্বাৱলম্বিতাৰ ক্ষেত্ৰতো যথেষ্ট উন্নতি ঘটাইছিল। পাৰমাণৱিক শক্তি আৰু বৈজ্ঞানিক উন্নতিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল। বন্ধু বান্ধৱীসকল, দুখৰ বিষয় যে 1984 চনৰ 31 অক্টোবৰত ইন্দিৰা গান্ধীক অপাৰেশ্যন ব্লু ষ্টাৰৰ প্ৰতিশোধ হিচাপে তেওঁ শিখ দেশৰক্ষীসকলে হত্যা কৰে, যিটো অভিযানত তেওঁ অমৃতসৰৰ সোণালী মন্দিৰৰ পৰা উগ্ৰপন্থীক আঁতৰাই নিয়াৰ নিৰ্দেশ দিছিল। তেওঁৰ মৃত্যুত সমগ্ৰ দেশ স্তব্ধ হৈ পৰিছিল, যাৰ ফলত শিখ সম্প্ৰদায়ৰ বিৰুদ্ধে ব্যাপক হিংসাৰ সৃষ্টি কৰিছিল। ইন্দিৰা গান্ধীৰ ৰাজনৈতিক উত্তৰাধিকাৰ জটিল আৰু বিতৰ্কৰ বিষয় হৈয়ে আছে এতিয়াও। এফালে পুৰুষ প্ৰধান ক্ষেত্ৰত লিংগ বাধা ভংগ কৰি ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে ট্ৰেইলব্লেজাৰ আছিল। ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা, অৰ্থনৈতিক বিকাশ, সমাজ কল্যাণৰ নীতিৰ ক্ষেত্ৰত তেখেতে উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছে। তেওঁ কাৰ্যকালত দেশৰ যি পৰিৱৰ্তন কৰিলে তাৰ চৰ্চা আজিও ৰাজনৈতিক দল সংগঠনে কৰে। ধন্যবাদ।